নমস্কাৰ বন্ধুসকল, সাগৰিকাৰ কিটচেনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ আমাৰ স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী আমলখি ৰসৰ চৰ্বত। তাৰ কাৰণে মই লৈছোঁ কেইটামান আমলখি। এতিয়া মই এখন ৰুকনিৰ সহায়ত গোটেইকেইটা আমলখি এনেদৰে ৰুকি ল'ম। আপোনালোকৰ ঘৰত যদি আমলখি আছে তেনেহ'লে সদায় আমলখি খাব। আমলখিত ভিটামিন চি বহুত পৰিমাণে পোৱা যায়। এয়া মই গোটেইকেইটা ৰুকি লৈছোঁ। মোৰ ৰুকি লোৱা হৈ গৈছে গোটেইকেইটা আমলখি। এতিয়া ইয়াৰ পৰা মই ৰসখিনি উলিয়াই লওঁ। এতিয়া মই এটা বাটিত চাকনিখনত ৰুকি লোৱা আমলখিখিনি ভৰাই চামুচৰ সহায়ত এনেদৰে হেঁচি হেঁচি ৰসখিনি উলিয়াই লৈছোঁ। এয়া মই ৰসখিনি উলিয়াই লোৱা হৈ গৈছে। এতিয়া এটা গিলাচত অলপমান কুহুমীয়া গৰম পানী লৈছোঁ। আপোনালোকে বহুত বেছি গৰম পানীও নল'ব আৰু একেবাৰে ঠাণ্ডা পানীও নল'ব। এতিয়া মই ইয়াত দিছোঁ 2 চামুচতকৈ অলপ বেছি আমলখিৰ ৰস। আপোনালোকৰ চুলিৰো যদি সমস্যা আছে তেনেহ'লে আমলখিৰ ৰস চুলিৰ গুৰিত সানিব পাৰে। এতিয়া মই ইয়াত দিছোঁ অলপমান নিমখ, আৰু যদি মিঠাকৈ খাব বিচাৰে তেনেহ'লে ইয়াত অলপমান মৌ মিহলি কৰি ল'ব। এয়া মোৰ আমলখি ৰসৰ চৰ্বত ৰেডি। আপোনালোকেও ঘৰত এনেদৰে বনাই খাব। আৰু আজিৰ ভিডিঅ'টো যদি চাই ভাল লাগিল তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।